মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এটা নতুন কবিতা আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠ নং ৪, পাঠৰ নাম লঘোণ। এইটো এটা পদ্যটো আমি পঢ়িম, ঠিক আছে? মই পঢ়ি দিছোঁ, তোমালোকেও সেইমতে পঢ়িবলৈ যত্ন কৰিবা। একোকে নেখাওঁ আজি একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই। দৈ মোক নেলাগেই গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগেই এই হ'ব জলপান। আজি যদি অহা নাই ভীমসিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান। পাপৰ আছিল বোলে আঙাঠাত শেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চোন। ৰৌ মাছ ভজা আছে তাৰো দুচ কল দে, এই হ'ব লঘোণত আৰু একো নালাগে। বৰ ধুনীয়া কবিতাটো নহয়নে? পদ্যটি বৰ সুন্দৰ, পঢ়ি আমাৰ ভাল লাগিছে নহয়নে? পদ্যটিৰ লেখক হৈছে, কবি হৈছে নৱকান্ত বৰুৱা। আৰু ক'ৰ পৰা উৎসটো ইয়াত লিখা হৈছে মৰুৱা ফুল নামৰ যি আলোচনী, তাৰ পৰা দিয়া হৈছে। কোনটো পৃষ্ঠাৰ পৰা অনা হৈছে সেয়াও দিছে। তো গতিকে কবিতাটোনো আমি কি পঢ়িলোঁ, আমি পঢ়ি যাওঁতে নিশ্চয় গম পাইছোঁৱেই, তথাপি এবাৰ আলোচনা কৰি লওঁ নহয়নে? লঘোণ মানে কি তোমালোকে জানানে? লঘোণ দি পাইছানে তোমালোকে? অৰ্থাৎ যেতিয়া আমি একো নাখাওঁ গোটেই দিনৰ সময়ছোৱাত, বা লঘোণ মানে কি আমি আচলতে ভোজন নকৰাকৈ থাকোঁ, অৰ্থাৎ খোৱা বোৱা নকৰোঁ, হয়নে? পানী বা ফল মূলৰ বাহিৰে অন্য একো বস্তু মুখত নিদিওঁ, তাকে আমি কি বুলি কওঁ? লঘোণ বুলি কওঁ, হয়নে? গতিকে লঘোণত কি কৰে মানুহে? একো নাখায়, নহয়নে? গতিকে এই ব্যক্তিজন দেখাইছে ছবিখনত, দেখিছা তোমালোকে? তো ব্যক্তিজনে কৈছে যে মই লঘোণ দিছোঁ। আচলতে তেওঁ একো নাখায়, কিন্তু একো নাখায়, কিন্তু কি বুলি কৈছে? একোকে নাখাওঁ আজি একেবাৰে ভোক নাই। তেওঁ কৈছে যে মোৰ আজি একেবাৰে ভোক নাই, কিন্তু আছে যদি আধা খেৰ চিৰা দে বা ভাল চাই। চিৰাটো চিনি পোৱা সকলোৱে। কৈছে যে যদি মোৰ ভোক নাই, তথাপিও তোমালোকে চিৰা আছে যদি দিব পাৰা, এনেকৈ কৈছে। দৈ মোক নালাগেই যে চিৰাখিনি দিবা। চিৰা আৰু দৈ খাওঁ আমি নহয়নে? আমি বিহুৱে সংক্ৰান্তিয়ে বা আমি ঘৰত চিৰা দৈ খাওঁ, চিৰা দৈ গুৰ তেনেকৈ খাওঁ নহয়নে? তো কৈছে যে দৈ মোক নালাগেই, কিন্তু গাখীৰৰ সৰ পালে, গাখীৰৰ ওপৰত যে এটা চামনি বহে সেইটোক আমি সৰ বুলি কওঁ, হয়নে? গতিকে গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। এতিয়া কৈছে গাখীৰৰ সৰ, এতিয়া চিৰা লৈছে, দৈ নালাগে কিন্তু গাখীৰৰ সৰ লৈছে। এতিয়া তাৰ লগত খাবলৈ কি ভাল হ'ব? গুৰ ভাল হ'ব। এতিয়া কৈছে যে গুৰ আছে নেকি, মানে খেজুৰীৰ পৰা বনোৱা গুৰ আছে নেকি? যদি আছে এইফালে লৈ আহ। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগেই এই হ'ব জলপান। গতিকে মইতো লঘোণত আছোঁ, তথাপি জলপান হিচাপে এই হ'ব। কৈছে যে যদি মালভোগ কল নাই, জাহাজী কলকে লৈ আন, আৰু এই মোৰ জলপান হ'ব বুলি কৈছে। আজি যদি অহা নাই ভীমসিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান। গতিকে আজি যদি ভীমসিং পালোৱান অহা নাই, তাৰ বাবে যে ভাজি থৈছ আলু দুটা, সেইকেইটাকে লৈ আন, সেই বুলি কৈছে। পাপৰ আছে বোলে আঙাঠাত শেকচোন। পাপৰটো সকলোৱে খাই চায়, হয়নে? গতিকে পাপৰ আঙাঠাত, মানে জুইৰ পৰা ওলোৱা যি আঙাঠাত শেকচোন বুলি কৈছে। আঙাঠাত শেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চোন। যে আঙাঠাত শেক আৰু ঘৰৰ চুকে কোণে বিচাৰিলে আচাৰো ওলাব পাৰে। ৰৌ মাছ ভজা আছে তাৰো দুচ কল দে, যে ঘৰত বোলে ৰৌ মাছ ভজা আছে তাৰো দুচ কল লৈ আহ। এই হ'ব লঘোণত আৰু একো নালাগে। বোলে মোৰ আজি মই লঘোণ দিছোঁ, লঘোণত বোলে এই হ'ব। কবিতাটো খুবেই সুন্দৰ নহয়নে? আচলতে মানুহজনৰ লঘোণ হ'ল জানো? নহয় জানো? মই কি কৈছিলোঁ বা তোমালোকে কি বুলি জানা? যে আমি লঘোণত সাধাৰণতে একো নাখাওঁ, কিন্তু এইজন ব্যক্তি আকৌ কেনেকুৱা? লঘোণত আছে, কিন্তু ইমানবোৰ বস্তু খাইছে নহয়নে? গতিকে কবিতাটো আমাৰ পঢ়ি যথেষ্ট ভাল লাগিল। তোমালোকে এইদৰে কবিতাটো পঢ়িবলৈ যত্ন কৰিবা, আৰু কবিতাৰ প্ৰশ্নসমূহ আমি অহা ক্লাছত কৰিম, ঠিক আছে? মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।